15 আগস্ট অর্থাৎ স্বাধীনতা দিবস। ইয়া আমার ৭৭তম স্বাধীনতা দিবস। আজির এই দিনটোতে আমাৰ দেশ ভাৰতবৰ্ষই 1947 চনত স্বাধীনতা লাভ কৰিছিল। বহু ৰক্তাক্ত বলিদানৰ ফলত আজি আমি স্বাধীন ভাৰত লাভ কৰিব সক্ষম হৈছো। আজিৰ এই দিনটোতে মোৰ মন বৰকৈ মনত পৰি আছে সেই মহান নেতা স্বাধীনতা সংগ্ৰামী বাৰে বৰণীয়া ব্যক্তিসকললৈ। আমাক এই স্বাধীন ভাৰতৰ মুক্ত আকাশ উপহাৰ দিয়াৰ বাবে কিমান যে আন্দোলন ত্যাগ স্বীকাৰ কৰিব লগা হৈছিল সেয়া আজি ইতিহাসৰ পাতে পাতে আমি পঢ়ি আহিছো। 1918 চনৰ বিহাৰৰ চাম্পাৰণ সত্যাগ্ৰহ, 1919 চনৰ খিলাফত আন্দোলন, 1920 চনৰ অসহযোগ আন্দোলন,